এইকেইটা আমাৰ হাঁহকেইটা তিনিটা আছে দেই অকল যি তাত লগোৱা হ'ব তাত লগাবলৈ যোগাৰ কৰা হৈছে আৰু হাই হেল্ল' গুড মৰ্ণিং এভৰিৱান আজি মই আছোঁ মাৰ ঘৰত মাহঁতৰ ঘৰত তাত লগাব মই তাত লগাবলৈ আহিলোঁ চাই থাকিব দেই কেনেকৈ লগোৱা হয় তাত মায়ে ভিডিঅ'বোৰ কৰি গৈছিলে মই আৰু এনেকৈ পকাই গৈ আছিলোঁ কাৰণ মই বাওঁহতীয়া যে সেইটো কাৰণে এখন হাত হওক বুলি মোকেই গোটেইবোৰ কৰিব দিলে এনাই তাত বাতি কৰিলে আৰু নাই অহা যোৱা কৰি আছে মই এনাই কেনেকৈ দি দিওঁ আৰু এনাই লৈ যায় এয়া আমাৰ তিনিটা হাঁহ চৰি পৰিছে বেলেগ খুটি নাপালোঁ আমি ক্ৰিকেটৰ ষ্টাম্পটোকে লৈ ল'লোঁ আৰু এতিয়াও যে সেইকাৰণে সুবিধা হয় আৰু এইটো ল'লে বেছিকৈ ভিডিঅ' কৰাও নহ'ল কাৰণ তিনিগৰাকী লাগি থাকিব লগা হ'ল আমি মই আৰু এনাই মা হৈছে ৰান্ধনি লাগিলে মা ষ্টেণ্ডটো নিবলৈ মই পাহৰি থাকিলোঁ ৰ'দটো বৰ কাৰাকৈ ওলাইছিলে নাকৰ পানী ওলাই গৈছে মোৰ ৰ'দেও ধৰিছে গামোচাখন নলৈ নোৱাৰিলোঁ আৰু আমাৰ প্ৰায় ৰাজ ভৰাই শেষ হ'লগৈ আৰু আপোনালোকক দেখুৱাম দেই মাজৰ ভিডিঅ'বোৰ কৰিব নক'ল মোৰ কাৰণ পানী থাকোঁতে ফোনটো ধৰি থাকিব দিগদাৰ হয় সেইকাৰণে গামোচাখন একেবাৰে দীঘলকৈ আছে বেছি নহয় 12খন লগোৱা হৈছে এতিয়া আৰু চলাব লাগে বেলেগ কাম নাই চলাব লাগে গামোচাখন এনেকুৱা হ'ব দেখিবলৈ মই লৈ আছোঁ গামোচাখন এইখনৰ মতে গোটেইবোৰ লগোৱা হৈছে ফুল ইয়াৰ পাৰিটো এনেকুৱাই হ'ব আৰু ইয়াৰ নিচিনাই লগোৱা হৈছে কেনেকুৱা লাগিছে জনাবচোন এখন গামোচা ইয়াৰ নিচিনাই হ'বগৈ আৰু এখন কছাৰী গামোচা বুলি কয় লগাই আছোঁ এতিয়া গামোচাখন চাই থাকিব দেই ভিডিঅ'টো এয়া আমাৰ তাঁতখন চলাই শেষ হ'লগৈ আৰু দেই প্ৰায় এয়া এনাই শেষৰখিনি একেবাৰে কৰিছে আৰু চলাই শেষ হ'লগৈ আৰু কেনেকুৱা লাগিছে পাৰিটো